এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেতেন সো ইট ওয়াজ এ স্ট্ৰেটেজি অন দা পার্ট অফ পুলিশ কাৰণ আমি গমে পাইছিলো যে পেসেঞ্জন সিরিয়াস আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলেতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্রিভিয়াস ইনজুরি আমি রিপোর্ট দিব নোৱাৰো তেতিয়ালৈকে এটোটো নন বেইলেবল কেস থাকে গতিকে আৰক্ষীয়ে যেটো স্ট্ৰেটেজিক্যালি যেটো কৰিব লাগে সেইটোৱে কৰিছে she has been put in lockup আৰু will file search sheet against her and it will be a case for culpable homicide এটা দুটা সেকশন আছে culpable homicide not amounting to murder culpable homicide amounting to murder প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেতেন কেছটো হলতেন culpable homicide not amounting to murder বেল হৈ গলতেন হেকাৰণে কেতিয়াবা পুলিশে ৰাইজে ভাবা আৰু পুলিশে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটো